বিহুৰ পিঠা লগত চাহ একাপ খাব লওঁতে পিঠাৰ যি শব্দ শুনিলোঁ, পিঠা লৈও আকৌ থৈ দিলোঁ। এইফালে তাই আনিছে এজনী মাছ যদি দেখি মোৰ বেয়াও লাগিছে, তেজেৰে লুতুৰি পুতুৰি উপায় নাই। সংঘৰলৈ অহা সকলোৰে মৰণ আছে। আৰু এইফালে আহিছোঁ মই আজি ৰংঘৰলৈ বুলি, কিয়নো বহাগৰ বিহুত ৰংঘৰত ইমান ধুনীয়াকৈ ৰঙালী বিহু উদযাপন কৰা হয়। তো চাবলৈ নহাকৈ কেনেকৈ থাকোঁ। ইফালে ইয়াত মানুহৰ লানি নিচিগা পৰিৱেশ, মানুহটোত হ'বই, কিয়নো অসমীয়াৰ তেজে তেজে বিহু আছে, অসমীয়াৰ গৌৰৱ হৈছে বিহু। আৰু মই কিন্তু মুগাৰ সাজযোৰ পিন্ধি নগলো, সেইবাবে তাত বেছি দেৰি নাথাকি মই জয়সাগৰ পুখুৰী পাৰলৈ আহি অলপ দেৰি বহি ফটো ভিডিঅ' উঠিলো। তাৰপিছত আহিলো মোৰ লগৰ দীপশিখাহঁতৰ ঘৰলৈ। ভিডিঅ'টো কৰা দেখি মাৰ যি লাজ, ভিতৰলৈ সোমাই গুচি গ'ল। এইফালে দাই বনাই দিছে ৰুটি আৰু এগ, খাই বহুত ভাল লাগিলে। তাৰপিছত ঘৰ আহি পিনে ৰাতি মই আকৌ বিহু নাচিব আহিছো দেই। বিহু নাচত কিন্তু কেৱল লগৰজনী আৰু মই, বাকী সকলোবিলাক বোৱাৰী সন্থা। এনেদৰে আমি প্ৰতি বছৰে বিহু কৰোঁ, বিৰাট ভাল লাগে লগতে বিহু কৰি। ইমান মৰম লগাকৈ তগৰ জোপা ফুলি আছিলে, ভাবিলোঁ ভিডিঅ' এটা কৰোঁ। বাৰু আজিলৈ ইমানেই, বাই।